क'क्राझाराव दिनै मोनसे डेन्जार जाथाय जादों। आं फुल भिडिअ फुटेजखौ होगोन। बेनि सिगां सोरबा ट्राइबेल गथ', सोरबा बर' हिन्जावसा सिख्लासा गुबुनजों अयथासार खालामजायोबा जोंनि क्रियेटर माखासे माने जेबो बुंनो रोङा। आरो खायफा ओरैबायदि देखायग्रा दं जेन गाव गाइखेरजों दुगैखानायसो, ओमफ्राय सिङाव नायोब्ला बैसोर सायाव नम्र देखायग्राफ्रानो गुन्दा बांसिन, गुन्दि बांसिन। डाइरेक्ट बुंबाबो गोरोन्थि जानाय नङा। दा बिनि गेजेरावनो मोजां भिडिअफोरखौथ' शेयार खालामखाया, जेरै दा मोनसे भिडिअ मोजां हाबाफारि मावबोगासिनो दं, मावलांगासिनो दङ, नुगासिनोबो दङ। हाग्रामा सारनिसिम आं रोजा रोजा धन्यबाद हरबाय। हाग्रामा सारा आंनि हौवाखौ बासायनायनि थाखायसो, फैसा होनायनि थाखायसो आं हौवाखौ आंनि डेड बडिखौ बख'ना होबाय। बे हस्पिटालनिफ्राय सिटि हार्ट हस्पिटालनिफ्राय बख'ना होबाय। रोजा रोजा आंनिफ्राय साबायखर हरबाय सार। नोंनिसिम 3 लाख फैसाखौ, 3.5 लाख फैसाखौ आंनि आखायाव होफैनायनि थाखायसो आं हौवाखौ बाख'ना लाबाय सार। आरो बिनिफ्राय मा बुंबावनो जाबाय। नैबेफोरबायदि भिडिअखौ शेयार खालामनो हाया, भाइराल जाया। ओमफ्राय सोरनिबा एसे टपिक मोनबाथाय नायदो, बे जोंनि मोनसे नेम बायदिसो जालायलांबाय। ओमफ्राय गुबुन मोनसेया जाहैबाय क'क्राझाराव जे तिनिआलियाव जाथाय जानाय, बे बोरै जादोंमोन आं दिन्थिनो। কোকৰাঝাৰৰ পৰা আহি আছিল, ক'ত গৈ আছিল? আমি বঙাইগাঁও গৈ আছোঁ। পিছত কেনেকৈ খুন্দা মাৰিলে? তেওঁ ইফালৰ পৰা গাড়ীখন আহিলে, যিটো গাড়ী মাৰিছে সেইটো গাড়ী ইফালৰ পৰা আহি আছে, একাফালে আহি আছে। সিধাৰ পৰা তেওঁ ডাইৰেক্ট এপি লেনত আহি গৈছে, আহি ডাইৰেক্ট মাৰি দিছে। আমাক চান্সে দিয়া নাই অলপ, ডাইৰেক্ট আহি মাৰি দিছে। মানে তেখেতৰ ভুল? তেখেতে ডাইৰেক্ট আহি মাৰি দিছে। তেখেতে কৈছে যে তেখেতৰ টোপনি ধৰে। টোপনি ধৰিছে, তেওঁ কৈছে যে মোৰে ভুল, তেওঁ নিজে কৈছে মোৰে ভুল, মোৰ ভুলৰ কাৰণে হৈছে। আপোনালোকৰ কিবা হানি বিঘিনি হ'ল নেকি? অলপ ইয়াত দুখ পাইছোঁ আৰু অলপ। আপোনালোকে কেইজন আছিল? আমি 2জন আছিলোঁ। এইখন গাড়ীৰ মানুহ আপোনালোকে সিট বেল্ট পৰিধান কৰা আছিল না? পৰিধান কৰিলেহে আপোনাৰ বেলুন খুলিব, নহ'লে কেতিয়াও নুখুলিব। মানে সিট বেল্ট পৰিধান কৰাৰ কাৰণে বাচি গ'ল আপোনালোক? সেইকাৰণে বেলুনটো খুলিছে। সিট বেল্ট পৰিধান কৰাৰ কাৰণে বেলুনটো খোলে, আৰু সিট বেল্ট যদি পৰিধান নকৰে তেনেহ'লে বেলুন কেতিয়াও নুখুলে। মানুহৰ সেই বস্তুটো বহুতে বুজি নাপায়, কিন্তু এই বস্তুটো বুজিব লাগে যে সেফটি ফিচাৰটো ক'ত। যদি সেফ বেল্ট পিন্ধে কোনোবাই তেতিয়াহে বেলুনটো খুলিব। দেখা গৈছে যে ভয়াৱহ এটা দুৰ্ঘটনা সংঘটিত হৈছে, কিন্তু ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পিছতো আপোনালোকে বিশেষ কোনো ধৰণৰ আঘাত পোৱা নাই। ইয়াৰ কাৰণ কি? ইয়াৰ মেইনলি কাৰণটো হৈছে আপোনাৰ এয়াৰ বেগ। আৰু এয়াৰ বেগটো তেতিয়াই খুলিব মানুহে যদি চিট বেল্টটো লগায়। মানুহে ভাবে যে চিট বেল্টটো নলগাওঁ অলপৰ কাৰণে, কিন্তু নহয়, গাড়ীত উঠাৰ লগে লগে মানুহে চিট বেল্টটো লগাব লাগে। এই চিট বেল্টৰ কাৰণে কি হ'ল, আমি বহুত ডাঙৰ এটা প্ৰব্লেম, সেই বস্তুটো মানুহে অলপ বুজিব লাগে, চবেই বুজিব লাগে যিমান। থেংক ইউ। মানে আপোনাৰ টোপনি ভাৱ আহিছিল? অনুমান কৰিছোঁ আৰু আপুনি বঙাইগাঁৱৰ পৰা কোকৰাঝাৰ গৈ আছিল?